আমাৰ মাজত এখন কাব্যগ্ৰন্থ আহি পৰিছেহি, যোনে নেকি সম্পাদনা কৰিছিলে ৰঙাবেলি প্ৰগতি গগৈ চাংমাই। কবি শ্ৰীযুত প্ৰগতি গগৈ চাংমাইৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌৰ পালেগীত। কৰ্মসূত্ৰে নাজিৰাৰ বাসিন্দা। শিক্ষকতা জীৱনৰ ব্যস্ততাৰ মাজতো তেখেতে নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি আহিছে। তেখেতৰ কবিতা, গল্প, প্ৰবন্ধ, অনুগল্প, উপন্যাস বিভিন্ন আলোচনী কাকতত প্ৰকাশ পাই আহিছে। তাৰ ভিতৰত আছে নিয়মীয়া বাৰ্তা, দৈনিক গণ অধিকাৰ, আমাৰ প্ৰণাম, দৈনন্দিন বাৰ্তা, জাৰ্নেলিষ্ট বাৰ্তা, ড্ৰয়িংগীয়, মায়া, ৰহস্য, বিভিন্ন ধৰণৰ আলোচনী। এই আলোচনী অনলাইন অফলাইন দুই ধৰণৰ প্ৰতিযোগিতাসমূহত তেখেতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ প্ৰথম কবিতা পুথি হাচনাহাৰা হৈ ফুলে সপোন। হাচনাহাৰা হৈ ফুলে সপোন প্ৰথম কবিতা পুথি। ফেচবুকৰ জনপ্ৰিয় গোট অসমীয়া কবিতা চৰ্চা অকচৰ মুখ্য প্ৰশাসক তথা বিশিষ্ট অনুবাদক লেখক আমিনুৰ ৰহমান ডাঙৰীয়াই বিনামূলীয়াকৈ প্ৰকাশ কৰি উলিয়াই আৰু প্ৰদান কৰে। আমিনুৰ ৰহমানৰ এই আনন্দ প্ৰকাশনৰ লগত মই জড়িত, বাইদেউ জড়িত। বাইদেউ ইয়াত বৰ ভাল লগা কবিতা এটা পালোঁ। খালি কবিতাটো অকণমান গুণগুণাইছোঁ। ৰঙাবেলিত ৰঙা তেজ বিয়পিছে পৃথিৱীখনত, নহয় জানো? ৰঙাবেলিত ৰঙা তেজ বিয়পিছে। সত্যা চৌদিশে মাথো সত্যৰ দানৱল, ধ্বংসৰ যজ্ঞ। এই যজ্ঞৰ আহুতি কেঁচা তেজ পুৰা মঙহ। কিয় জন্ম হয় এই নীৰৱ পিশাচবোৰৰ, নিৰহৰ তেজ পিবলৈ জুলুকা জুলুকি। অন্তৰ কঁপি নুঠেনে সিহঁতৰ, অহগুত্ৰী ধ্বংস মাতি হাড়ত বন গজাবলৈ। হয় সিহঁত নিষ্ঠুৰ 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 নিৰ্দয়, পাষাণ বস্তুৰ বৰ্তি সিহঁত। চাবলৈ সময় নাই সিহঁতৰ, পিতৃ হেৰুৱাৰ কণমানিহঁতৰ কন্দনময় চকুলৈ ঘূৰি চাবলৈ। সিহঁতৰ অকণো সময় নাই, পিশাচহঁতৰ অকণো সময় নাই। পাহৰি যায় সিহঁতো যে এদিন সৰু আছিল। পিশাচহঁতে পাহৰি যায় সিহঁতেও যে সৰু আছিল। পিতৃ মাতৃৰ কোমল কোলাত সিহঁতেও খেলিছিল শৈশৱৰ খেল। কিয় পাহৰি গ'ল পিশাচহঁতে, আমিও যে শৈশৱ আছিলোঁ। তেজ দেখি সিহঁতে ব্ৰিটিছ ভাগি নপৰে, পিশাচহঁত ভাগি নপৰে। সিহঁত অসাধাৰণ, কিয় ল'ব নোৱাৰে সকলোকে আপোনজনৰ ভাৱেৰে। সিহঁত অভ্যস্ত হৈ পৰিছে ধ্বংসযজ্ঞ। এই পিশাচহঁত অভ্যস্ত হৈ পৰিছে ধ্বংসৰ যজ্ঞ। হঠাৎ কঁপি নুঠে সিহঁতৰ অন্তৰাত্মাই, না কান্দে সিহঁতৰ, না কান্দে সিহঁতৰ। সিহঁতেও সকলোতে মিতিৰালি পাতে এই ধ্বংসযজ্ঞ হ'ব। এই পিশাচহঁতে সিহঁতৰ ধ্বংসযজ্ঞ সকলোতেই মিতিৰালি পাতে। সিহঁতে অকণো ভয় নকৰে, সিহঁতে অকণো ভয় নকৰে তেজ দিবলৈ। সিহঁতে অকণো ভয় নকৰে ধ্বংসযজ্ঞ পাতিবলৈ। সিহঁতে অকণো ভয় নকৰে কেঁচা তেজ পুৰা মঙহ। তেওঁলোকে সদায়ে ভাল পাৰিছে। সিহঁত পিশাচ নৰহত্যা, হত্যাৰ বলি হৈ আমি হত্যাৰ বলি কৰিছে আমাক। সিহঁতৰ মনত নকৰে শৈশৱৰ খেল, শৈশৱৰ খেল, শৈশৱৰ খেল।